সঁচাকৈয়ে মই যে আপোনালোকলৈ হোৱাটছএপৰ 5টা খাটাৰনাক ট্ৰিক্স লৈ আহিছোঁ। একচুৱেলি খাটাৰনাকটো নহয়, বহুত খাটাৰনাক হয়, যিকেইটা চাগে আপুনি আগতে জনা নাছিলে। চ' আপুনি এই ট্ৰিক্সকেইটা তেতিয়া ইউজ কৰিব পাৰিব যেতিয়া আপুনি মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। ঠিক আছে, নমস্কাৰ বন্ধুসকল, মই ৰূপজ্যোতি আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। আপুনি হোৱাটছএপত নোযোৱাকৈ, অনলাইন নোহোৱাকৈ, লাষ্ট চিন নেদেখাকৈ আপুনি অন্য এজন ব্যক্তিক কিদৰে মেছেজ কৰিব, মই এইটো ফাৰ্ষ্ট ট্ৰিক্সটো আপোনালোকক দিব ওলাইছোঁ। এতিয়া চাব, মই ইয়াতে গৈছোঁ, এইটো মোৰ হোৱাটছএপ হয়, কিন্তু মই হোৱাটছএপত নাযাওঁ। মই হোৱাটছএপত নোযোৱাকৈ যিকোনো ব্যক্তি এজনক কিদৰে মেছেজ কৰিম আপুনি ধুনীয়াকৈ চাই থাকিব। মই কি কৰিছোঁ, প্ৰথমতে গুগলত গৈছোঁ। গুগলত গৈ পেলাই ইয়াতে চাৰ্চ কৰিম। চাই থাকিব মই কি বুলি চাৰ্চ কৰিছোঁ, WHATSAPP। ইয়াতে আমি হোৱাটছএপ বুলি চাৰ্চ কৰিছোঁ। অ'কে, চ' গুগলতে কৰিব, ক্ৰমত নকৰিব। কিন্তু হোৱাটছএপ বুলি চাৰ্চ কৰাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা এখন চাৰ্ট খুলিব, এনেকৈ আহিব, ছেইম এনেকুৱাকৈ আহিব যিদৰে মোৰ তাত আহিছে। মোৰ বেলেগ একো ছেটিংছত গৈ পেলাই একো চেঞ্জেছ কৰোৱা নাই। চ' ইয়াতে যেনেকুৱা আছে সেনেকুৱাকৈ আহিব আপোনাৰ তাত, ডণ্ট ৱাৰি। ইয়াতে চাওক, চেণ্ড হোৱাটছএপ মেছেজ টু বুলি আহিছে, আপুনি টুত যাব। টুত গৈ পেলাই আপোনাৰ যিমান কণ্টেক্ট লিষ্ট আছে, এই কণ্টেক্ট লিষ্টত গুচি যাব। ঠিক আছে, ইয়াৰ পৰা ধৰি লওক আপুনি যিকোনো ব্যক্তি এজনক চিলেক্ট কৰিলে, মই এজন ব্যক্তিক চিলেক্ট কৰিছোঁ। এতিয়া মই এজন ব্যক্তিক মেছেজ কৰিব পাৰিম। মই জাষ্ট হাই কৰি দিছোঁ। অ'কে, হাই বুলি এটা মেছেজ দিছোঁ। ঠিক আছে, কি নাম, অজয়, এটা মেছেজ কৰিছোঁ হাই বুলি। এতিয়া তেখেতৰ তাত মেছেজটো চেণ্ড হৈ গ'ল। ইয়াতে লিখা আহিছে নাই, মেছেজ চেণ্ড। নিশ্চয় আপোনালোকে দেখা পাইছে মেছেজ চেণ্ড বুলি ইয়াতে আহিছে। আকৌ মই অকণমান বেক কৰিছোঁ। বেক কৰি পেলাই আকৌ মই ইয়াতে এবাৰ চাৰ্চ কৰিছোঁ। কি বুলি চাৰ্চ কৰিম, ছেইম হোৱাটছএপ বুলি চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ ফলত ছেইম সেইখন চাৰ্টে আহিব। তাৰপিছত টুত গৈ পেলাই মই অন্য এজন ব্যক্তিক চিলেক্ট কৰিছোঁ, যিজন ব্যক্তিৰ কি হোৱাটছএপ নাই, ন' কণ্টেক্ট ডিটেইলছ ফৰ দিছ নাম্বাৰ। অ'কে, নিশ্চয় বুজিব পাৰিছে। চ' আপোনালোকৰ কণ্টেক্ট লিষ্টত যিমানখিনি নাম্বাৰ আছে, নিশ্চয় প্ৰত্যেক নাম্বাৰখিনিৰ হোৱাটছএপ নাই। চ' আপুনি অকল হোৱাটছএপ থকা মানুহখিনিকহে ইয়াতে মেছেজটো কৰিব পাৰিব, অন্যথা আনক নোৱাৰে। এইটো হ'ল আপোনালোকৰ ফাৰ্ষ্ট ট্ৰিক। এতিয়া মই বেক কৰিছোঁ। বেক কৰি পেলাই আপোনাক ছেকেণ্ড নাম্বাৰ ট্ৰিক্সটো দিব ওলাইছোঁ। মই হোৱাটছএপত গৈছোঁ, হোৱাটছএপটো খুলিছোঁ, হোৱাটছএপটো অ'পেন কৰিছোঁ। আকৌ মই ক'ত গৈছোঁ, ষ্টেটাছত গৈছোঁ। ষ্টেটাছত গৈ পেলাই মই বা আপুনি যদি এনেকুৱা বিচাৰে যে মই ষ্টেটাছ দিব বিচাৰোঁ, কিন্তু মই ভিডিঅ' এটা ষ্টেটাছ দিম, বাট আপুনি ভিডিঅ'টোৰ অডিঅ'টো দিব নিবিচাৰে। চ' সেই ভিডিঅ'টো আপুনি একো ভিডিঅ' ক্ৰিয়েটাৰ, একো ভিডিঅ' এডিটৰ ডাউনলোড নকৰাকৈ কিদৰে সেই ভিডিঅ'টো অডিঅ' কৰি পঠাব, সেইটো ট্ৰিক্স মই আপোনাক আজি শিকাই আছোঁ হোৱাটছএপতে। আপুনি একো এপ ডাউনলোড কৰাৰ দৰকাৰ নাই। মই যিকোনো ইয়াৰ পৰা ভিডিঅ' এটা চিলেক্ট কৰিম। ঠিক আছে, আৰু ভিডিঅ'টো আপোনাক মই প্লে' কৰি দেখাম যে ৰিয়েলি এইটো ভিডিঅ' হয় নে নহয়। চ' এইটো ভিডিঅ' আপোনালোকৰ সন্মুখত আহি গ'ল। এতিয়া মই আপোনালোকক অকণমান প্লে' কৰি দিম যে কি ভিডিঅ'টো এইটো ৰিয়েলি ভিডিঅ' হয় নে নহয়। নিশ্চয় এইটো ভিডিঅ' হয়, আপুনি দেখা পাইছে। চ' এই ভিডিঅ'টো মই এতিয়া অডিঅ' কৰি কেনেকৈ মোৰ ষ্টেটাছত লগাই দিম সেইটো চাওক। ওপৰত 3টা ট্ৰিক্স আছে, যে কি এটা আছে টেক্সটৰ, এটা আছে ষ্টিকাৰৰ, আৰু এটা আছে আপোনাৰ কালাৰৰ। হয়, চ' কালাৰত গৈছোঁ। কালাৰত গৈ পেলাই মই ইয়াৰ পৰা যিকোনো কালাৰ এটা চিলেক্ট কৰিছোঁ। কৰি পেলাই আপোনাৰ 2টা আঙুলিৰে ডিছপ্লেখনত এনেকৈ দবাই ধৰিব। এনেকৈ দবাই ধৰাৰ ফলত আপোনাৰ কি হ'ব, ইয়াতে আপোনাৰ ৰেড কালাৰটো আহিব, কিন্তু আপোনাৰ যি ভিডিঅ'টো আছিল সেই ভিডিঅ'টো ইয়াত প্লে নহ'ব, অনলি অডিঅ'টোহে আহিব। এতিয়া চাওক, আপুনি এতিয়া অডিঅ'টো শুনিব পাৰিব। মই এবাৰ চেণ্ড কৰি আপোনাক দেখাই দিছোঁ। এতিয়া মোৰ এইটো চেণ্ড হৈ আছে। ঠিক আছে, চেণ্ড হৈ আছে। এইটো আছে মোৰ নেক্সট ভিডিঅ'টো। আপুনি চাব, ইয়াতে অকল অডিঅ'টো আহিব। ঠিক আছে, অডিঅ'টো আহিছে, নিশ্চয় দেখিছে আপোনালোকে। এইটো অকল অডিঅ'টো আহিব, ইয়াতে ভিডিঅ'টো নাহিব। ঠিক আছে, ইয়াতে ভিডিঅ'টো নাহিব। চ' নেক্সট ট্ৰিক্স এটা আকৌ দিছোঁ। এইটো হ'ল আপোনাৰ থাৰ্ড নাম্বাৰ ট্ৰিক্স। থাৰ্ড নাম্বাৰ ট্ৰিক্সটো চাব কেনেকুৱা হ'ব। আপুনি অকল ষ্টেটাছে নহয়,
অকল ষ্টেটাছ নহয়, আপুনি চাটত গ'লে গৈ পেলাই যিকোনো এজনক চিলেক্ট কৰিলে, ঠিক আছে, চিলেক্ট কৰি পেলাই আপুনি ইয়াতে গ'লে গৈ পেলাই ইয়াতে গৈ পেলাই আপুনি গেলেৰীত গৈ পেলাই আপুনি যিকোনো ধৰণৰ ইয়াতে এটা ভিডিঅ' চাৰ্চ কৰিলে, ভিডিঅ' এটা চিলেক্ট কৰি পেলাই আপুনি যি মই তেতিয়া যেনেকৈ কৈছিলোঁ ঠিক তেনেকৈয়ে আপুনি চাওক, এইটো ভিডিঅ'টো মই প্লে কৰিছোঁ। অ'কে, এইটো ভিডিঅ' হয়। ইয়াতে আকৌ ওপৰত যে 3টা টিক আছে তাৰ পৰা আপুনি যি কালাৰটো চিলেক্ট কৰি পেলাই যিকোনো এটা কালাৰ দি পেলাই আপুনি 2টা আঙুলিৰে ইয়াতে এনেকৈ দবাই ৰাখিব, যেনে মই আপোনাক দবাই পেলাই দেখুৱাইছোঁ, এনেকৈ দবাই দিব, ঠিক আছে। তাৰপিছত আপুনি ভিডিঅ'টো চেণ্ড কৰি দিয়ক। ইয়াতে চেণ্ড কৰাৰ পিছত আপোনাৰ এই ভিডিঅ'টো অডিঅ'লৈ পৰিণত হ'ব, কিন্তু ভিডিঅ'টো নাযায়, অকল অডিঅ'টোহে যাব, ঠিক আছে। এইটো আছিলে আপোনাৰ 3rd নম্বৰ ট্ৰিক্স। এতিয়া আপোনাৰ 4 নম্বৰ ট্ৰিক্সটো হ'ল, এইটো চাই থাকিব। এইটো এটা বহুত ডেঞ্জাৰ ট্ৰিক্স হয়, যিটো নেকি আপোনালোকে নাজানে আৰু বা তেনেকৈ কৰিব নিবিচাৰে। চ' আপুনি ইউটিউবত যাব, ইউটিউবটো এনেকৈ অ'পেন কৰিব। আপুনি ইউটিউবত যোৱাৰ পিছত ইউটিউবত কি লিখা আছে, RD মিক্সাৰ এণ্ড মডিফাই, ঠিক আছে, নিশ্চয় আপোনালোকে দেখিছে। ইয়াতে লিখা আছে RD মিক্সাৰ এণ্ড মডিফাই আৰু মোৰ ইয়াতে ভিডিঅ'বিলাক আছে। চ' আপুনি কি কৰিব, প্ৰথমতে গৈ মোৰ ইয়াতে ৰঙা এটা বটন লিখা আছে, কি নহয়, ছাবস্ক্ৰাইব বুলি আছে, আপুনি তাতে গৈ পেলাই এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে আকৌ এটা সৰু নটিফিকেশ্যন এটা আছে, এইটো ইয়াতে আপুনি গৈ আৰু এবাৰ ক্লিক কৰিব, এইটো অল কৰি দিব, ঠিক আছে, যাতে এইটো নটিফিকেশ্যন হয়, বেল আইকন হয়, ছাবস্ক্ৰাইব কৰিব আৰু তাৰপিছত নটিফিকেশ্যনটো দবাব, যাতে মই যিকোনো লেটেষ্ট ভিডিঅ' বনালে প্ৰথমে আপোনাৰ তাতে গুচি যায়, ঠিক আছে। আৰু তাৰপিছত ভিডিঅ' এনেকৈ যিকোনো ভিডিঅ' প্লে কৰিলে আপুনি কি কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, এনেকুৱাকৈ আপুনি লাইক কৰিব, তাৰপিছত কমেণ্ট কৰিব, আৰু যদি বহুত বেছি ভাল লাগে তেতিয়াহ'লে ইয়াতে গৈ পেলাই আপুনি শ্বেয়াৰ কৰিব। এইটো আছিলে আপোনাৰ কি, এইটো আছিলে আপোনাৰ 4 নম্বৰ ট্ৰিক্স, ঠিক আছে, যিটো নেকি আপোনালোকে কৰিব নিবিচাৰে। চ' মই আপোনালোকক এতিয়া 5 নম্বৰ ট্ৰিক্সটো দিব ওলাইছোঁ। 5 নম্বৰ ট্ৰিক্সটো ঠিক এনেকুৱা ধৰণৰ হয়। মই আকৌ হোৱাটছএপত গৈছোঁ, গৈ পেলাই ধৰি লওক মই এজন ব্যক্তিকে চিলেক্ট কৰি আছোঁ, ঠিক আছে, এইজন ব্যক্তিকে মই চিলেক্ট কৰিছোঁ, কৰি পেলাই এতিয়া চাব, মই এইজন ব্যক্তিয়ে মোক মেছেজ এসোপা পঠাইছিলে, ফটো চটো আছে, কিবা কিবি আছে। ধৰি লওক এজন আপোনাৰ এনেকুৱা আমাৰ হোৱাটছএপত কিছুমান পাৰ্চনেল থাকে, যি নেকি আমি আনক শ্ব' কৰিব নোৱাৰোঁ, আনে যাতে দেখিব নালাগে, আনে যাতে দেখিব নোৱাৰে, আমি তেনেকুৱা কৰিব বিচাৰোঁ, কিন্তু তেনেকুৱা নহয়। এওঁ যিবিলাক ফটো, যিবিলাক ভিডিঅ', যিবিলাক ছেটিং কৰে, চ' সেইবিলাক চব আমি ইয়াতে দেখা পাওঁ, হয়নে? চ' আমি ইয়াতে এটা কাম কৰিব পাৰোঁ, যে কি এওঁ যিমানবিলাক আমাক মেছেজ পঠায়, যিমানবিলাক ফটো পঠায়, যিমানবিলাক ভিডিঅ' পঠায়, যাতে অন্য এজন মানুহে আমাৰ গেলেৰীত গৈ পেলাই চাব নোৱাৰে, তাৰ কাৰণে আপুনি কি কৰিব, ইয়াতে চাওক, মিউট নটিফিকেশ্যন, কাষ্টম নটিফিকেশ্যন আৰু মিডিয়া ভিজিবিলিটি বুলি আছে। আপুনি মিডিয়া ভিজিবিলিটিত যাব, গৈ পেলাই ইয়াতে এনেকুৱা 3টা অপশ্যন আহিব, ডিফল্ট, য়েছ অৰ ন'। চ' আপুনি ইয়াতে গৈ পেলাই আপুনি এইটো কি কৰিব, ন' কৰি দিব। মানে ইয়াতে লিখা আছে, চ' নিউলি ডাউনলোডেড মিডিয়া ফ্ৰম দিছ চাৰ্ট ইন ইউৰ ফোনছ গেলাৰী। মানে একে কৈছে, যাতে কি আপোনাৰ যিমানবিলাক মিডিয়া বুলি ক'লে আপোনাৰ ফটোজ ভিডিঅ'বিলাকে বুজায়, বিশেষকৈ সেইবিলাক যাতে শ্ব' নহয় গেলেৰীত, তাৰ কাৰণে এইটো আপোনাৰ সন্মুখত 5 নম্বৰ ট্ৰিক্স, যিটো নেকি আপুনি ন' কৰি দিলে, অ'কে কৰি দিলে, এতিয়া আপোনাৰ এইটো পাৰ্চনেল হৈ থাকিব, যিটো নেকি আপোনাৰ হোৱাটছএপত শ্ব' নহয়, হোৱাটছএপত শ্ব' হ'ব, বাট আপোনাৰ এইটো কি নহ'ব, গেলেৰীত শ্ব' নহ'ব, যাতে অন্য এজন ব্যক্তিয়ে আপোনাৰ গেলেৰী চালে এই মেছেজখিনি আপোনাৰ নাপায়, ঠিক আছে। এইটো আছিলে আপোনাৰ 5 নম্বৰ ট্ৰিক্স। এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে। চ' মই আশা কৰোঁ যাতে কমেণ্ট কৰে, আৰু যোনে ইয়াৰ বিষয়ে জনা নাছিলে তেখেতসকলে যাতে মোক কমেণ্ট কৰে, আৰু যিখিনিয়ে জানিছিলে তেখেতেও যাতে মোক কমেণ্ট কৰে, যে কি মই জানিছিলোঁ বা মই এইটো নাজানিছিলোঁ বা মই এইটো জানিছিলোঁ। অ'কে, থেংক ইউ ছ' মাছ।